মই এই স্কুলত এতিয়া আছিলোঁ শিক্ষকসকলৰ তাৎপৰ্য সম্বন্ধে সকলে আপোনালোকক অভিযোগ কৰিছোঁ আৰু অৱদান সম্বন্ধে মই ডক্টৰ শংকৰদেৱ ভালখন তামিলনাডুৰ তিৰুপতিৰ ঠাইত জন্মগ্ৰহণ কৰিছিল। 1988 চনত নিজৰ হিচাপে নাটক হ'ল আৰু মই প্ৰথমতে নিজৰ ৰাজ্যত অধ্যাপনা কৰি
কৰিছে এতিয়া প্ৰায় এঘণ্টা সময়ত বক্তৃতা দিছে নিয়াৰি দিছে 10টা মানুহ আছে নিয়াৰি হৈ বুজি নাপায় কিন্তু তেখেতক ইমান বিভিন্ন পৰিমাণে ধুনীয়াকৈ কৰিছে মানুহ এটা শব্দ হ'লেও কিন্তু ইমান নিষ্ঠৰ মানুহ প্ৰায় এঘণ্টা কিন্তু সেই মানুহজন যিটো ড্ৰেছ কৰি ভাল পায় যিটো ভাল পায় পিন্ধে যিটো পাগুৰি মাৰিছে সেইটো যিধৰণে আছে মানুহজনে মুৰি ভগি নেওয়া কথা সেইটো দেখি আমি ভাবোঁ ঠিক তেনেকুৱা অসমত ঠিক তেনেকৈ যাবিলাক জনসাধাৰণক অসমলৈ যেতিয়া